দময়ন্তী আহা আকৌ দেৰি হ'ব নহয় আহা আহা এই কিয় ইমান চিঞৰ বাখৰ কিয় ইমান গাল মানুহ আহিছে দময়ন্তীজনী আকৌ মৰমো লাগে ধুনীয়াকে সাজি কাচি আহিছে ফুলি নাই কাৰণে খাৰুকে পিন্ধি আহিছে এৱে শকতাব নহয় গোটেই পৰিয়ালটোৱে আকৌ শকতাব ছগৰাকী ভনী বাই ন বোলা দেউতাক আৰু লাগেহে মইহে মানে কৈছো বোলে আৰু কেলে ছোৱালী লাগে আইঅ তোমাক সঁচাকে বৰ ধুনীয়া লাগিছে দময়ন্তী নন্দ ৰজা ঘৰলৈ গৈ ভাল লাগিব এই প্ৰশংসা নকৰিবা মিছা প্ৰশংসা নকৰিবা তুমি মানুহৰ আগত মই অপমান কৰিবলৈ আহিছা কি মিছা প্ৰশংসা কৰিলো এয়া এইযোৰ কাপোৰ মই যোৱা বছৰ ভাদ মাহত দধি মথনত দিয়া নাই তোমাৰ মনত আছে কিয় মনত নাথাকিব তোমাৰ মেখেলা দৈ দৈ গোন্ধাই আছে তুমি কাপোৰযোৰ মানে নুধুলা পিন্ধি লৈ চিধা ভৰাই থৈ দিলা আৰু শুনা নন্দ মহাৰাজৰ ঘৰলৈ যে যাম মই কিন্তু তুমি দিয়া বস্তু একোৱেই নাখাওঁ কিয় নাখাবা মৰমত দিম আকৌ কিয় নাখাবা যোৱাবাৰ তুমি কি কৰিছিলা মনে মনে কাঁচকল এটা দি পেলাই দময়ন্তী মনে মনে খুৱাবলৈ দিলা মইতো গোটাই গিলি দিলো পিছত একে থাকিব নোৱাৰি কবিৰাজৰ ওচৰলৈ গ'লো কবিৰাজে ঔষধ দিছে তাৰপিছত উলিয়াই আনিছে কৈছে সেইটো কাঁচকল নহয় কি একে হাঁহৰ নিলোতো কথা যে কোৱা আহা আহা মই কিন্তু ছাগলী তাগলী একো নাখাওঁ ছাগলী আকৌ কিয় নোখোৱা বুঢ়ী দাঁতটো কৰিলেও চুৱাব নোৱাৰো তুমি কিয় চিন্তা কৰিছা মই চুবাই দিম তুমি গিলি যাবা আহা এইবিলাক কৰি নাহিবা মই কৈছো ন মোৰ দেউতা ভুলৰ কাৰণেহে আজি তুমি মোৰ ঘৰ বোৱাৰী কিন্তু নহলে আজি তুমি মোক ঘৈণী হবলৈ নোপোৱা কিয় মোৰ দেউতাটো লোভিয়া ন তোমাৰ দেউতাই ক'লে বোলে মোৰ ডাঙৰজনীক যদি বিয়া পাতা তেতিয়াহ'লে তোমাক 10 বিঘা মাটি দিম মইতো তোমাৰ ভণ্টিকহে চাইছিলো দেউতা লোভৰ কাৰণে আজি তুমি মোৰ ঘৈণী গম পোৱা তুমি মতাই নে মাইকী মই গমেই পোৱা নাই আহা তোমাক আৰু কি লাগে মানে আজিলৈকে তুমি ল'ৰা পোৱালি এটা মোক দিছা অ মা ল'ৰা পোৱালি নিদিলো কি হ'ল বিয়াৰ লগত যে গৰু পোৱালি 3টা দিছো আৰু পোৱালি লাগে তুমিয়ে চৰাই থাকা দেখিছা তুমি যে মৰম লগা ডেকা ল'ৰাহঁতক কিমান কিৰিলি দিয়া মৰমত চুমা এটা দি দিয়া বোলে হৰি মতাটো মোৰ ইমান মৰম লগা ৰাতি হলে একে নিলুটোত গছৰ কামাৰি দিওঁ